অষ্টম শ্ৰেণীৰ যুগমীয়া শৰাইঘাটৰ আজি 6 নম্বৰ প্ৰশ্নৰ প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখাখিনি কৰিম। ক নম্বৰত আছে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰ বিষাক্ত। উত্তৰ হ'ব অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেই ধৰণৰ বিষাক্ত। বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। মোগল সেনাপতি ৰামসিংহই আহোম কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ পৰা কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটিলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগল সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগল সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল। এতিয়া খ নম্বৰটো চোৱা। বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতে আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এতিয়া উক্ত কথাষাৰি আগৰ নিচিনা একে লিখিবা। তাৰপিছত চোৱা, দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্তত উক্ত বাক্যশাৰি উল্লেখ কৰা হৈছে। আইলবৰীৰ ৰণত একেদিনতে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী অতনু বৰগোহাঞিয়ে ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতে আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰ কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ সম্পাদন এই দুইৰ সমাৱেশেই হৈছে আলবৈৰীৰ যুদ্ধৰ কাৰণে আৱশ্যক। এইবুলি লাচিতক বুজাইছিলে। এতিয়া গ নম্বৰটোত চোৱা। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ওপৰৰ কথাখিনি 1 নম্বৰ কটোৰ নিচিনা একে লিখিবা। তাৰপিছত চোৱা পিছৰখিনি ব্যাখ্যাখিনি চোৱা। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়াই দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈ আৱশ্যক হয়। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। গ নম্বৰটো চোৱা। ঘ নম্বৰটো আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। প্ৰথমখিনি উক্ত কথাষাৰি আগৰ নিচিনা প্ৰশ্নটোৰ নিচিনা লিখিবা। পাছৰ ব্যাখ্যাখিনি মই কৈ দিছোঁ। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোম সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠাইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হ'ব। এচুঙা বালি পঠিয়াই কৈ থৈছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যা সৰহ আৰু যাৰ
মনোবলো বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিঙক প্ৰত্যুত্তৰ দিছিল। নম্বৰ 2 চোৱা, এই সমস্যাৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। বছৰি বানপানী, মাৰি মৰক, খৰাং বতৰ, দুৰ্যোগ, ভূঁইকঁপ আদিৰ বিষয়ে লিখিবা। তাৰপিছত চিৰকাল অসমৰ গাত যে লম্ভি আছে এই সমস্যাবোৰ, এইখিনি কথা লিখিবা। কিতাপত দিয়াই আছে, সেইখিনি বহলাই লিখিবা। সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম প্ৰতি মুহূৰ্ততে আমাৰ আৱশ্যক, সেইখিনি লিখিলে হ'ব ইয়াতে।